আইডিয়া এই বগামূলৰ বস্তুত কিছু ফল মূল আছে তাতে যাম আছে আর কলে ফেলতে লাগবো আর বহুত ফল আছে কিন্তু ফলটো অলপ মজা দেয় man darban uri khi mà người chúng đi ra người đi ra lụa bạc thì hôm đàn lúa kia chứ không em vừa bạc tuổi em hiểu ta মাংস এক টুকুৰা দিলা ইমান কষ্ট কৰি আনছিল মাংস টুকুৰা ও ভগৱান তুমি যি জাগাত আছা একদম ঠিক জাগাত আছা মই আজি গম পালো ভগৱানৰ পৰিকল্পনা আছে বাপৰে ভগৱান তুমি জাগাত আছা য'ত আছা তুমি জাগাত আছা ভগৱানে মোক কিবা পৰিকল্পনা থৈ দিছে হে ভগৱানে মোৰ লগত পৰিকল্পনা থৈছে ভগৱানে মোক কিবা আনি দিব আহিব আহিব আহিবই ভগৱানে মোক কিবা থৈ দিছিলে পৰিকল্পনা আহিবই একদিন হলে আহিবই ভগৱানে কিবা মোক পৰিকল্পনা থৈ দিছে আহিবই কিবা আহিবই ভগৱানে মোক কিবা পৰিকল্পনা থৈছে আহিবই ভগৱানে মোক কিবা আনিবই মই কি ঠৌকা হেণ্ডচাম চলি শিয়ালটোৰ কথা ভাবছি ভগৱানে আৰু মোৰ নিচিনা হেণ্ডচাম চলিছে কথা নাভাবব তাই এনে কথা শালা আহিব হে ভগৱান তুমি যি জাগাত আছো একদম জাগাত নাই তুমি সেই বুঢ়া শিয়ালটোৰ কথা ভাবলা কিন্তু মোৰ কথা একবাৰো নাভাবলা মই আহিব বুলি কৈ হাতে শুকাই কিনাই গলো কিন্তু মোৰ কাৰণে তুমি অলপ খোৱা বস্তু আনি দিলা তুমি ভগৱান যি জাগাত আছো জাগাত নাই ভগৱান এদিনাখন মই ৰাস্তাৰে গৈ আছিলো আৰু যাই থাকোতে হঠাৎ এটা নদীৰ সিপাৰে এখন পথাৰত এডাল আমৰ গছৰ তলত এটা ঋষিমণি বহি থকা দেখা পালো আৰু ঋষিমণিটোৱে দেখিলো যে মই ঋষিমণিটোৱে ধ্যান কৰি আছিল আৰু ভাবিলো যে ঋষিমণিৰ লগততো ভগৱানৰ ডাইৰেক্ট কানেকশ্যন থাকে আৰু সেই বুলি ভাবি মই ঋষিমণিটোৰ ওচৰলৈ গৈ প্ৰণাম কৰিলো আৰু মোৰ লগত ঘটি যোৱা সকলোবোৰ কথা ভাঙি পাতি কলো আৰু মই যে সেই বাঘ আৰু শিয়ালটোৰ লগত ভগৱানৰ পৰিকল্পনা থকা সকলোবোৰ কথা দেখিলো আৰু দেখাৰ পিছত সেইখিনি কথাও মই ঋষিমণিটোক কলো আৰু সেইখিনি কৈ মই সেই ঋষিমণিটোক প্ৰশ্ন কৰিলো যে ভগৱানৰ পৰিকল্পনা আছে নে নাই আৰু তাৰ পিছত ঋষিমণিটোৱে ক'লে যে ভগৱানৰ পৰিকল্পনা নথকা নহয় আছে সেইটো সৎ কামত ব্যৱহাৰ কৰিলে তাৰ ফল পোৱা যায় আৰু তোমাৰ পৰিকল্পনা এইটোৱে যে সেই বাঘটোৰ নিচিনা হোৱা আৰু দুখীয়াক সহায় কৰা আৰু তুমি সেই কাম নকৰি সেই সৎ কাম নকৰি তুমি ৰাস্তাত অনাই বনাই ঘূৰি ফুৰিছা আৰু বেলেগৰ বাৰী তুমি চুৰ কৰি ফুৰিছা ভগৱানে সকলো মানুহকে পৰিকল্পনা দিয়ে আৰু ভগৱানৰ পৰিকল্পনাক কেতিয়াও ৰং কেছ নকৰিবা ভগৱানে তোমাক যিটো ভূমিকা দিছে বা পৰিকল্পনা দিছে সেইটো তুমি চলি যোৱা আৰু তোমাৰ জীৱন উজ্জ্বল হৈ পৰিব আৰু সেই ঋষিমণিটোৰ কথা শুনি মই মোৰ জীৱনটোত বহুত কিবা কিবি শিকিলো আৰু বহুত দুখীয়া মানুহক সহায় কৰিলো আৰু মই সেই বাঘটোৰ নিচিনা হ'বলৈ চেষ্টা কৰিলো আৰু এতিয়া মোৰ জীৱন বহুত ভাল উজ্জ্বল হৈ পৰিছে আৰু মই সেই ঋষিমণিটোৰ কথা শুনি কিনে জীৱনটোত বহুত কিবা কিবি কৰিলো আৰু এতিয়া মোৰ জীৱন বিন্দা জীৱন ৰস লাইফ